হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট ৱেলকাম টু মাই ইউটিউব চেনেল নিউ এডুকেশ্যন ষ্টাডি। তোমালোকৰ বাবে আজি আমি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ যে যিটো ভিডিঅ'ত তোমালোকে দেখাই পাইছা যে কুৱেশ্যনটো মই লিখি দিছোঁ নটিচ ৰাইটিং, এইটো আমি 5 মাৰ্কৰ আহে। এইটো আমি 2017 চনৰ কুৱেশ্যন পেপাৰ লৈছোঁ যে ইউ আৰ বিনোদ চিমা দ্য কালচাৰেল ছেক্ৰেটাৰী অফ দ্য ST এণ্টেনয়েড কলেজ গুৱাহাটী। Drafta notice is not more than 50 words for notice board informing the student about the inter-college song and dance competition that our institute is going to organize। 2017 চনত এই কুৱেশ্যনটো আহিছিল তোমালোকৰ HS ছেকেণ্ড ইয়াৰত আৰু HSLC টো আহিছিল। তোমালোকে কি কৰিবা, প্ৰথমতে কুৱেশ্যনটো পঢ়িবা যে ইউ আৰ দ্য বিনোদ, এই ইয়াতে দুটা নাম কৈছে বিনোদ অৰ সীমা, আৰু এইটো কি হৈছে যে তেওঁ কি হয় কালচাৰেল ছেক্ৰেটাৰী হয় ST এণ্টেনয়েড কলেজৰ গুৱাহাটী। আৰু তোমালোকৰ কি কৰিব দিছে, এইটো 50টা ৱাৰ্ডত লিখিবলৈ দিছে যে তোমালোকৰ কলেজত যে কলেজৰ ভিতৰত গান আৰু নাচৰ প্ৰতিযোগিতা হ'ব, সেইটোৰ ওপৰত তোমালোকৰ কি কৰিব দিছে 50টা ৱাৰ্ডত কি কৰিছে নটিচ ৰাইটিং লিখিবলৈ দিছে। চ' তোমালোকৰ মই প্ৰথমতে এইটো লিখি দিছো, তোমালোকক মই এটা ফৰ্মেট শিকাই দিম। তোমালোকে এটা ফৰ্মেট শিকাৰ পিছত তোমালোকে গোটেইবিলাক যিকোনো ধৰণৰ তোমালোকৰ যিটো নটিচ ৰাইটিং আহিব, তোমালোকে 100% গ্যাৰান্টি মই তোমালোকে লিখিব পাৰিবা। প্ৰত্যেকটা নটিচ ৰাইটিঙত তোমালোকৰ কেৱল এইটো চেঞ্জ থাকিব ইণ্টাৰ কলেজ সং, ইয়াতে থাকিব ইণ্টাৰ কলেজ, হয়তো কিবা গেম, হয়তো বেলেগ কিবা থাকিব তোমালোকৰ বাবে, কিন্তু এইটো এই কেৱল এইখিনি চেঞ্জ থাকে তোমালোকৰ নটিচ ৰাইটিঙত। মই তোমালোকক লিখি দি আছো, চোৱা তোমালোকে এনেকৈ লিখিবা ST, এইখিনি কিন্তু তোমালোকৰ কেপিটেল লেটাৰত লিখিবা দেই। ST এন্থিনয়েড কলেজ, এন্থিনয়েড কলেজ গুৱাহাটী। এইটো মই এইটো কেপিটেল লেটাৰত লিখিবা দেই। মই লিখি দিছো, চোৱা এইটো লিখিলে, এইখিনি লিখিলে, লিখাৰ পিছত তোমালোকে কি কৰিবা, ইয়াতে লিখিবা নটিচ, তলত কি কৰিবা নটিচ বুলি লিখিবা। লিখিলে ইয়াৰ পিছত তোমালোকে কি কৰিবা, ইয়াতে লিখিবা ইণ্টাৰ কলেজ সং এণ্ড ডেন্স কম্পিটিশ্যন। ইয়াতে কি কৰিবা ইণ্টাৰ কলেজ সং এণ্ড ডেন্স কম্পিটিশ্যন। ইয়াতে ঠাই নহল সেইকাৰণে মই লিখা নাই, তোমালোকে চাবা লিখি দিবা। এতিয়া এইখিনি লিখিলে তোমালোকৰ 1 মাৰ্ক পাবাই, 1 মাৰ্ক 1.5 মাৰ্ক দিবই। তোমালোকে যদি এইখিনিও লিখে যে মই কুৱেশ্যনটো পৰা নাই, মই এইখিনি লিখিম, তোমালোকে এইখিনি লিখিলেও তোমালোকৰ 1 বা 2 মাৰ্ক দিব। এতিয়া তোমালোকে কি লিখিবা, ইয়াৰে পৰা ষ্টাৰ্ট কৰিবা যে দিছ ইজ জেনেৰেল ইনফৰমেশ্যন, দিছ ইজ জেনেৰেল ইনফৰমেশ্যন টু all the student that our college is going to organize an, এই চাবা তোমালোকৰ এইখিনি গোটেইটো তোমালোকৰ যিটো আহিব, তোমালোকৰ যিটো নটিচ ৰাইটিং আহিব, গোটেইখিনি এইখিনি চেমে থাকিব। এই কেৱল ইয়াতে চেঞ্জ হ'ব ইণ্টাৰ কলেজটো একেই থাকিব। ইণ্টাৰ কলেজ ইয়াতে আছে কি আছে, সং এণ্ড ডেন্স কম্পিটিশ্যন আছে, হয় নে নহয়? সং এণ্ড ডেন্স কম্পিটিশ্যন, এই কেৱল এইখিনিতেহে তোমালোকৰ ঠাইটো চেঞ্জ হ'ব। এতিয়া সং এণ্ড ডেন্স কম্পিটিশ্যন at the college premises on 10th May। তোমালোকে 10th মে দিবা, দিয়াৰ পিছত তোমালোকৰ যিটো ইয়াৰত তোমালোকৰ এক্সাম হ'ব, সাপোজ ধৰা তোমালোকৰ 2027, এইটো এক্সামত এইটোত হ'ব, বা এইটো দিবা তোমালোকে 2027। লাষ্টত তোমালোকে কি কৰিবা, all the interested
interested students are hereby to give their names. তোমালোকে আখৰ বুজি পালানে? নাপালে তোমালোকে কমেন্ট কৰি জনাবা। along with a recent passport বুজি পোৱা নাই? passport size SIZE লিখিলো, এইটো size photograph to the under synced on or before 10th May, যেহেতু 10 মে মাসত তোমালোকে এপ্লাই কৰিব দিছে, এটা তোমালোকে কি দিবা 2027 মানে 2027। লাষ্টত তোমালোকে কি কৰিবা কালচাৰেল সেক্ৰেটাৰী মই শৰ্ট ফৰ্মত লিখি দিলো। তোমালোকে এইটো নেম দিবা, যিটো নাম থাকিব সাপোজ বিনয় আছে বা সীমা আছে তোমালোকে দি দিবা। লাষ্টত দি দিবা ST এন্থনয়েছ কলেজ গুৱাহাটী। চোৱা, এইখিনি লিখিলে তোমালোকৰ 5 মাৰ্ক হ'ব আৰু ইয়াৰ ভিতৰত তোমালোকৰ 1 মাৰ্কো কাটিব নোৱাৰিব। চ' তোমালোকৰ এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট 2027 প্ৰত্যেক বছৰতে আহি থাকে তোমালোকৰ নটিচ ৰাইটিং, এইটো 5 মাৰ্কৰ কাৰণে। চ' তোমালোকে সাপোজ ধৰা মই তোমালোকে কমেন্ট কৰি জনাবা, মই নেক্সট আৰু এটা ভিডিঅ' বনাম ইয়াৰ ওপৰত। ইয়াতে কৈছে সাপোজ চোৱা যে this is the general information to all the students that our college is going to organize an inter college and song and dance competition at the college premises on 10th May 2027। এইটো কৈছে যে আমি ইয়াৰ দ্বাৰা জনাও যে সকলো ষ্টুডেণ্টক জনোৱা যে আমাৰ কলেজটো কি হ'ব, আমাৰ 10 মে 10 মে তাৰিখত আমাৰ কলেজত কি হ'ব নাচ আৰু গানৰ প্ৰতিযোগিতা পতা হৈছে। যদি কোনোবা ষ্টুডেণ্টে ইয়াৰ বাবে তোমালোকে আগ্ৰহী আছা তেনেহলে তোমালোকে কি কৰিবা পাছপোৰ্ট সাইজ ফটো আৰু তাৰ তলত তোমালোকৰ সিগনেচাৰটো কৰি কিনে তোমালোকে জমা দিবা। কাৰ ওচৰত দিবা? কালচাৰেল সেক্ৰেটাৰী। সো এইটো তোমালোকে বুজি পাইছা, গোটেইখিনি ফৰ্মেট তোমালোকৰ বুজি পাইছা। এইটো ফৰ্মেটত তোমালোকে লিখিলে বহুতো ভাল হ'ব আৰু তোমালোকৰ 5 মাৰ্কৰ ভিতৰত 5 মাৰ্কেই দিব। আৰু মই আৰু ইয়াৰ ওপৰত ভিডিঅ' বনাম, তোমালোকে এইটো ভিডিঅ' চাই কমেন্ট কৰি জনাবা। যদি ভিডিঅ'টো ভাল লাগে সকলোৱে কমেন্ট কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা আৰু তোমালোকে এইটো লিখি লোৱা। মই আকৌ এবাৰ কৈ দিছো, ইউ আৰ বিনোদ সীমা, the cultural secretary of ST Antinoid College Guwahati, drafta notice in not more the 50 words for notice board informing the student about the inter college song and dance competition that our college institute that our institution is going to organize। মোৰ এইটো উচ্চাৰণ অলপ হয় দে, তোমালোকে এইটো নাভাবিবা। 2017 চনত আহিছিল। এতিয়া ST এন্থনিজ কলেজ গুৱাহাটী নোটিছ ইণ্টাৰ কলেজ সং এণ্ড ডেন্স কম্পিটিশ্যন। দিছ ইজ, ইয়াতে তোমালোকে কম্পিটিশ্যনটো লিখি ল'ব দেই। This is general information to all the students that our college is going to organize an inter college song and dance competition at the college premises on 10th May 2027। So all the interested students are hereby to give their names and along with a recent passport size photograph to the undersigned on or before 10th May 2027। ইয়াতে তোমালোকে লাষ্টত কি কি লিখিবা কালচাৰেল সেক্ৰেটাৰী
নামটো লিখি দিবা তোমালোকে যদি ল'ৰা হয় তেনেহ'লে ল'ৰাৰ নামটো লিখি দিবা যাত এইটো য'ত থাকিব বিনোদ আৰু যদি ছোৱালী হয় তেনেহ'লে সীমা লিখিবা এণ্ড লাষ্টত লিখিবা ST এণ্টেনয়েড কলেজ গুৱাহাটী তো ধন্যবাদ তোমালোকৰ লৈ শুভেচ্ছা থাকিল 2027 চনৰ HSLC পৰীক্ষা আৰু HS পৰীক্ষালৈ মই তোমালোকৰ বাবে আৰু ভিডিঅ' লৈ আহিম তোমালোকৰ এডভাৰটাইজমেণ্ট পোষ্টাৰ ৰাইটিং তাৰপিছত জব এপ্লিকেশ্যন তোমালোকৰ মুঠতে যিবিলাক ষ্টুডেণ্টে ইংলিছত পাছ কৰিব নোৱাৰে তোমালোকৰ মই সেইটো কেপাচিটিৰ ভিডিঅ' বনাই দিম যে তোমালোকে ইংলিছত পাছ কৰিব পাৰিবা নপৰাকৈ মই সেনেকুৱা এটা ভিডিঅ' বনাই দিম আৰু মই তোমালোকৰ বাবে আৰু চেষ্টা কৰিম আৰু তোমালোকে সকলোবোৰ বস্তু মোৰ এইটো চেনেলত পাবা তোমালোকৰ এছামিজ ইংলিছ মেথামেটিক্স চব পাবা তোমালোকে কমেণ্ট কৰি জনাবা কি কি লাগে তো ধন্যবাদ ভালে থাকিবা আৰু ভিডিঅ'বিলাক তোমালোকে চাই থাকিবা এইটো স্ক্ৰীনশ্বট লৈ লোৱা থেংক ইউ